নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাবুৰ এতিয়া ছামাৰ ভেকেশ্যন চলি আছে। প্ৰায় তাৰ 1.5 মাহেই হ'ব বন্ধ থাকিব স্কুল। সেইবাবে ভাবিলোঁ প্ৰথম যাত্ৰাটো আমি কৰোঁৱেই আৰু ক'লৈনো যাওঁ, আচলতে আমি ভাল পোৱা ঠাইখনলৈয়ে যাওঁ বাৰু, য'ত নেকি অকণমান শান্তি পোৱা যায় তালৈ যাব বিচাৰোঁ। আৰু ক'লৈনো গৈছোঁ আপোনালোকে অকণমান পাছত জানিব। আৰু এয়া পালোহি কাজিৰঙা। দেখিছেনে গাড়ীৰ লাইন কিমান। এনেকৈয়ে যাওঁতে বহুত সময় লাগে, কাৰণ ইয়াত বেছি স্পীডত যাবলৈ নিদিয়ে, লাহে লাহে যাব লাগে যিহেতু। আৰু এনেকৈ গৈ আছোঁ আৰু ইয়াত দেখিছেনে সঁচাই কাজিৰঙাখন বৰ ধুনীয়া। অনুপম দাৰ যিহেতু গীত এটা আছিলে, কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা। সঁচাই কাজিৰঙাখন খুবেই সুন্দৰ পৰিৱেশ ইয়াৰ। আৰু এয়া পালোহি, মাক দৰ্শন কৰি যাওঁ এইখিনিতে, কাৰণ এইফালে গ'লে মাক দৰ্শন নকৰাকৈ নাযাওঁৱেই, সেইবাবে ভাবিলোঁ দৰ্শন অকণ কৰি লওঁ। আৰু এতিয়া যাত্ৰা আমাৰ পুনৰ আৰম্ভ কৰোঁ। আৰু এয়া ল'লোহি কলপাতত দিয়া লুচি, এওঁ খাব আৰু বাবুক খুৱাই লওঁ, ভাল পায় বোলে খাই। ইয়াত দিয়া চাটনিটো খাই ভাল পায়, মই আকৌ খাই বিশেষ ভাল নাপাওঁ, সেইবাবে নাখালোঁ। খালোঁ ইয়াত পেৰা চাহ, পেৰাত সকলোৱে জানে বিখ্যাত বুলি। আৰু কালি ৰাতিটো থাকিলোঁ আমি মৰাণত, আৰু আজি ৰাতিপুৱাই ওলাই আহিছোঁ নাজিৰালৈ বুলি। এতিয়া হয়তো 8 মান বাজিছে, আৰু ধুনীয়াকৈ এযোৰ চাদৰ মেখেলা পিন্ধি ওলাই আহিছোঁ, একো নোখোৱাকৈ ওলাই আহিছোঁ। আৰু কিহৰ কাৰণে ওলাই আহিছোঁ, ক'লৈ ওলাই আহিছোঁ জানেনে? এয়া অগ্নিনাভ বাবাক দৰ্শন কৰিবৰ কাৰণে আহিলোঁ। যোৱাবাৰো আহিছিলোঁ, বহুত বেছি ভাল লাগিলে, সেইবাবে এইবাৰো আকৌ আহিলোঁ। হয়তো বাবাই আকৌ মাতিছে, সেইবাবে আহিব পাৰিছোঁ, এনেইতো আহিব তেনেকৈ ইমান দূৰৰ পৰা হয়তো আহিব নোৱাৰিলোঁ হয়, কিন্তু তেওঁ হয়তো চাগে মাতিলে, সেইবাবে আকৌ আহিব পাৰিলোঁ। মন আছিলে যিহেতু তেওঁক দৰ্শন কৰাৰ। আৰু এয়া আহিলোঁ, প্ৰথমতে চাকি এগছি জ্বলাই লওঁ। আচলতে এতিয়া চাকি জ্বলাবলৈতো তেনেকৈ নিদিয়ে বাৰু, এই বৰ চাকিতে তেল ঢালিবলৈ দিয়ে। আচলতে এই চিষ্টেমটো খুব ভাল কৰিছে তেওঁলোকে, কাৰণ আগত যিবাৰ আহিছিলোঁ তেতিয়া আমি চাকি জ্বলাইছিলোঁ, কিন্তু একদম চাকি যিখিনি থাকি যায় সেইখিনি একদম পূৰা জেগা, বহুতখিনি ঠাই মানে আৱৰি লয়, কাৰণ একদম পাহাৰ নিচিনা হৈ থাকে, চাকিখিনি পেলাবলৈ ঠাই নাথাকে, বা সেইটো কাৰণে এনেকুৱা চিষ্টেম এটা কৰিছে। আচলতে ভালেই কৰিছে বাৰু। আৰু ধূপ জ্বলাবলৈও নিদিয়ে, ধূপখিনিও থৈ দিবলৈ দিয়ে ইয়াতে। আৰু এনেকৈ চাকি জ্বলালোঁ, যাতে তেওঁৰ কৃপা দৃষ্টি সদায় ৰাখে। আৰু কোনে কোনে বিশ্বাস কৰে জনাবচোন, মই কিন্তু খুব বেছি বিশ্বাস কৰোঁ। কোনোবাই বিশ্বাস কৰে নকৰে নাজানো, মই বহুত বেছি বিশ্বাস কৰোঁ। আৰু বাবুৱে দেখিছেনে ধুনীয়াকৈ চাইছে। আৰু এইবাৰো আমাৰ যিটো দৰ্শন হ'ল সঁচাই খুব ধুনীয়া। সিবাৰ আমি ভালকৈ দৰ্শন কৰিব নাপালোঁ নহয় বাৰু, পাইছোঁ, কিন্তু অকণ কষ্ট হ'ল। এইবাৰ কিন্তু অকণো কষ্ট নোহোৱাকৈ বাবা একদম মুকলি মনেৰে আমাক লৈ গ'ল, তেওঁক দৰ্শন কৰালে। আধা ঘণ্টাও আমি থাকিব লগা নহ'লে, চাকি গছ জ্বলালোঁ আৰু দৰ্শন কৰিলোঁ। আৰু এতিয়া আমি আহি আছোঁ চৰাইদেউ মৈদাম চাবৰ কাৰণে, ওচৰতে আছিলে যিহেতু, আৰু তালৈ আমি আহি আছোঁ। আজি আমাৰ ইয়াত প্ৰথমটো দিন, আৰু আজি আমি ক'লৈ যাওঁ আপোনালোকক অকণমান দেখুৱাই যাম। এই যে ভিতরে বড় লাগে যে মানুহ এনে আগতে সোমাইছিলে আৰু ইয়াত পূৰ্বপুৰুষসকলৰ উপাসনা কৰা হয়। এই ঘৰটোতে ধূপ চাকি জ্বলোৱা হয়। আমি যাবৰ সময়ত দেখি গৈছিলোঁ ইয়াত বহুত মানুহ আছিলে ধূপ চাকি জ্বলাই পেলাই, কিন্তু ভবা নাছিলোঁ কি হৈছে বুলি, পিছতহে গম পালোঁ। আৰু এতিয়া আমি যাওঁ অৰুণাচলৰ লংডিং নামৰ ঠাইখনলৈ। আজি
চৰাইদেউ বন্ধ আছিলে, আমি গম পোৱা নাছিলোঁ আগতে বন্ধ আছিলে বুলি, পিছতহে গম পালোঁ যে চৰাইদেউ বন্ধ। যেতিয়া দোকান বজাৰখিনি আমি বন্ধ দেখিলোঁ আৰু মানুহ কিছুমানে আমাক ধৰিছিলে বাৰু ক'লৈ যায় কি কথা, তাৰপিছত আমি যিহেতু ক'লোঁ আমি বহুত দূৰৰ পৰা আহিছোঁ, তেতিয়া আমাক যাবলৈ দিলে বাৰু। আৰু অৰুণাচলো দেখোন আজি বন্ধই আছে, কিয় নাজানো বাৰু, সৰু সুৰা যি দুই এখন দোকান আছে চব বন্ধ। যিহেতু আমি মন্দিৰলৈ আহিছিলোঁ, একো খাই অহা নহ'লে, বাবুকো একো খুৱাই অনা নহ'লে, গতিকে সেইটো কাৰণে অকণ অসুবিধা হৈছিলে। এতিয়া তাক কিবা এটা খুৱাব পালেই হ'ল আৰু এইখিনিতে আমি এটা পাম ধুনীয়া ৱাটাৰফল, আৰু ইয়াতে ধুনীয়াকৈ দুকপিমান ফটো উঠি ল'লোঁ। কিন্তু এটা বস্তু মই এইখিনিতে বেয়া দেখিছিলোঁ, মানুহে জীৱনক লৈ কেতিয়াও মানে খেলিব নাপায় ন। সেই দুজনমান মানুহ তাৰ ওপৰত উঠি আছে, আৰু তেওঁলোকৰ যদি কিবা এটা ভৰি পিছল খাই পেলাই পৰে, কিন্তু কি হ'ব আৰু সেইটো আপোনালোকে জানিবই। আৰু এতিয়া পালোঁ এখন হোটেল, তাতে আমি অকণমান মেগী খাই লওঁ। আৰু আমাৰ কাইলৈ যাত্ৰা ক'ত হ'ব সেইটো আপোনালোকে পাছত জানিব। আজিলৈ ইমানেই, ধন্যবাদ।